হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেলটোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু দেখিছেনে এয়া ধুনীয়াকৈ ৰবাব টেঙা লৈ লৈছোঁ। মানে ৰবাব টেঙা লোৱাৰ আগতে ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি গ'লোঁ। সেইকাৰণে এৰোৱাৰ পিছতে ভিডিঅ'টো কৰিছোঁ। আৰু এতিয়া যিহেতু ঠাণ্ডা বতৰ আৰু ৰ'দটো বেছি অলপ চোকা হৈ যায়, তেতিয়া ৰ'দত বহি বহি ৰবাব টেঙা খোৱাৰ মজাটোৱে বেলেগ। আৰু এয়া দিছোঁ কলাখাৰ। খাৰটো দিলে আৰু টেঙাটো খাই বৰ বেছি ভাল লাগে। আৰু খাৰ পানী দি লৈ কিনে আৰু ধুনীয়াকৈ খাম আৰু এতিয়া। তাৰপিছত এতিয়া আৰু জলকীয়া লোৱাৰ টাইম, আৰু জলকীয়া দিছোঁ 3টা। আৰু নিমখ দি লৈ কিনে এতিয়া ধুনীয়াকৈ সানি ল'ম টেঙাখিনি। আৰু জলকীয়াটো মোহাৰি দিছোঁ, পূৰা ধুনীয়া লাগিব। আৰু কাটি দিয়া নাই, মোহাৰি দিলে যিহেতু জলকীয়া জাৰটো বেছিকৈ থাকে আৰু খাবলৈ টেষ্টি হয় তেতিয়া। আৰু এয়া জলকীয়া লোৱাৰ পিছত সানি লৈছোঁ গোটাখিনি ধুনীয়াকৈ। আৰু আমি 3জনে খাম, দাদা, মই আৰু মা। আৰু ভাবিলোঁ টেঙাটো এনেই থকাতকৈ খায়ে দিওঁ। আৰু এয়া ধুনীয়াকৈ সানি লৈছোঁ, আৰু এয়া জুতি লৈছোঁ। আৰু টেঙা ধুনীয়া একদম বেছি মজা লাগিছে খাবলৈ। আৰু আপোনালোকৰ খাওঁ লাগিছেনে নাই ক'বচোন। এতিয়া কিন্তু ৰবাব টেঙা খাই বহুত বেছি ভাল লাগে, মিঠাও আছে